গৈছে আমাৰ লগৰ পনিতাহঁতো গৈছে নহয় মোৰ যাবলৈ মন গৈছে তাকেহে বুদ্ধি এটা ইমান নথকা নহয় যদি তই যা আমি আইতা ককাক দেউতাক ক'বই কওঁগে ব'লা বৰষুণ দেৰি উৰি যাম আইতা ককাইটো ক'লে দেউতাই নিবই লাগিব এনেকৈ থাকিব নোৱাৰে নহয় সেইটোকে খটাওঁগে ব'ল ব'ল আইডিয়াটো বেয়া নহয় কিন্তু দেই ব'ল যাওঁ কওঁগে ব'ল মুনুকণ হয় না মই মুনুকণৰ মূৰত বেয়া আইডিয়া নোসোমাই চব ভাল আইডিয়াই সোমাই ব'ল আইডিয়াটো কেনেকৈ লাগি পেলাই কৈ দিয়াচোন প্লিজ কি কৰিব লাগে তহঁতক মই বুজাই নাই নহয় কচোন ইমান দুইটাই তেটো ফালি কৈছো আৰু মই কেনেকৈ শুনিম বাৰু লাহে ক দুইটাই এটালৈকে ক আইতা মানে হেল্প এটা কৰি দিয়া বুলি কৈছো সহায় এটা কৰি দিয়াচোন আমাৰ মানে এইটো কি মাছ ধৰিব যাবলৈ মন গৈছে গাঁৱৰ মানে চব গৈছে বগাইদাহঁতো যে সিহঁতি গৈছে মোৰ লগৰো বহুত গৈছে পনিতাহঁত যে পৰিণীতাহঁত সিহঁতি গৈছে তাৰপিছতে মানে তুমি দেউতাক কৈ দিয়াচোন প্লিজ দেউতা আমাক নিনিয়ে মানে বৰষুণ দিছে বুলি দেউতা এনেও মাছ ধৰিবলৈ নাযায় ন কৈ দিয়া তুমি আৰু ককাই কৈ দিলে মানে আমাক নিব আৰু কথাটো মানে সেইটোহে হয় নাই হ'ব মই জইক কৈ দিমগৈ বাৰু তিলেশ্বৰক মই কৈ দিম হ'ব ব'ল নিদিলে কেনেকৈ হ'ব অকল ল'ৰা ছোৱালীক পঢ়া শুনা এইবিলাকৰ মাজতে ব্যস্ত কৰিলে নহ'ব নহয় অকণমান এইবিলাক খোৱাটো দিব লাগিব হয় নাই বাৰু আগতে তহঁতৰ মাহঁতো কৈছিল নহয় এতিয়াহে তহঁতি যাব নোপোৱা হ'লে আৰু ব'ল মজা তুমি ক'লা যেতিয়া হৈ গ'লা যাবলৈ পাম আৰু বিয়ৈ এই জইন দেখিছিলে নি বাৰু ক'ত গ'ল বিয়নী সি ইফালে কাম কৰি আছে আহিছে নেকি এইফালে আহিছে জোৱাই তোমালোকে ৰৈ আছা অথনি বাগম পোৱা নাই হয়নে নিশ্চয় কিবা সংবাদ আছে আৰু এনেই নহ'লে মোলৈ ৰৈ নাথাকে নহয় আৰু কিবা চাগে পাৰ্মিশ্যন উলিয়াবলগীয়া আছে নহ'লে কিবা খাবলগীয়া আছে চাগে কওক এতিয়া আপোনাক কি কাম কৰিবলগীয়া আছে মোৰ কাম নহয় মানে এই দুটা মাছ ধৰিব ল'বলৈ মন বোলে লৈ যাচোন তুমি দুটাক মানে মোক আহি পেলাই কুটৰি আছে বোলো মই কৈ দিম বাৰু জোৱাইক লৈ যাওঁ অকণমান লৈ যা এইবোৰলৈ অকণমান যাবও লাগে নহ'লে এইবিলাক হেৰাই যাব নহয় আৰু অকণমান লৈ যা মাছ দুটা মানে ধুই আনিবা কাৱৈ মাছ ওলাইছে বোলে এই বৰষুণ দিনত বৰষুণ দিলে কাৱৈ মাছ খুব উজায় দেই হয়নে তহঁত দুটা যে আৰু একদম কিবা এটা হ'বহে লাগে আইতাক কৈ একদম মানে পতাই পেলাই আৰু মোক হয়নে মই একো যাব নাই এই বৰষুণখনত সেইবোৰ ধৰিবলৈ গৈ তহঁতি কি মাছ খাবলৈ নোপোৱাকৈ আছ নে মাংস খাবলৈ নোপোৱাকৈ আছ তহঁতি ধৰিব যাব নালাগে সেইখন লোকক কিবা এটা দেখিলেই হ'ল আৰু মানে তাৰপিছত আহি পেলাই বেমাৰ হ'লে মোৰ মতহে সেইটো মাধ মাৰটো দিবি একদম দৰকাৰ নাই যাবলৈ গোটেই ল'ৰা ছোৱালীবিলাকো গোটেই মানুহবিলাকো গৈছে আমাৰহে অকল গা বেয়া বহুত বনাও তুমি যা অকণমান বেছিয়ে কৰা পাই কিনো যাওঁ ব'লাচোন ব'লা আজি লৈ ব'লা মোৰ কাৰণে থকা খাবলৈ মন নাই যদি একদম ঘৰতে বহি থাক দেই এনেই মই এই বাপেৰৰ মাথাটো খাই নাথাকিবি আৰু অনুভৱতে যায় কি হ'লে তোমাৰ অকল অনুভৱতে ল'ৰা ছোৱালীকেইটা গালিয়ে পাৰি থাকা লৈ গ'লে কাৰণ কি হয় একদম লৈ যা একো নহয় বেমাৰ হ'লে মই ৰিক্স ল'ম হয়নে বেমাৰ হ'লে আপুনি ৰিক্স ল'ব জনা আছে আৰু হ'ব দিয়ক তিলেশ্বৰ লৈ যা অকণমান একো নহয় গ'লে যা এদিন গ'লে বেমাৰ নহয় আৰু যাবলৈ দে মুনুকি যা হয়তো যা মই কৈছোঁ যা ককাক আইতাকৰ মৰম পাই মানে এইকেইটা সঁচাকৈ আৰু দেই একদম উঠি গ'লে আৰু নক'লেও নহয় ক'লেও বেয়া আৰু যা ওলাগে তহঁতি মোৰনো কাৰণ এনেই মাথাটো খাই নাথাকিবিচোন দেই তহঁতৰ কথা মাতি আহি পেলাই ইয়াত মই বহি আছোঁহি এতিয়া মাছ চাছ একো পোৱা নাই মাছ পাওঁ নে নাপাওঁ তাকো ঠিক নাই এই মই ৰ'দখনত আহি ইয়াত মই বহি আছোঁহি আৰু তহঁতি আইতাক লগাই আৰু চব চেছ কৰি দিছোঁ আৰু মানে এতিয়া একদম শান্তিৰে বহি থাক কিহঁতলৈ যা খুব খাবলৈ মন আছে তোৰ বহি থাক একদম মাছ এটা লাগিছে ডাঙৰ মাছ আইজো মুনুকণ কাকা কাৱৈ দিলি কা মিমি মামা মাতিছিলে কা
অকণমান অথনিৰ পৰা ইমান উৎপাতখন কৰি আছো আহা মুনুকি বাই তাতে দে যা কিবা মাছ ধৰ চাল নহয় যা দাদা মাছ এটা লাগিছে যেন পাইছো দাঙি দে মুনুকণ তই দেউতাতকৈ সোনকালেহে পাই গলি কিন্তু দেই মুনুকণৰ কামাল হয় মুনুকণৰ মাছলে গৈছিলো কাই মাছ এজনী পাই গলো ঘৰলৈ গৈ পেলাই ভাজি কৰি খাই থলো হাই মুনুকণ আজি আমাৰ খণ্ডটি চাই কেনেকৈ পালে আজি আমি মাছ ধৰিবলৈ আহিলো মাছ পালো আৰু কেইটামান ময়ো পালো দেই মাছ আজি যদি আমাৰ খণ্ডটি চাই ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি গৈ পেলাই মাছ খামগৈ আৰু দেই বাই বাই